সমাপ্ত হল বৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানৰ চৰাইদেউ জিলাৰ বৰুৱাচালি মৌজাৰ সাংবাদিকসকলৰ মফচলীয়া ঐক্য মঞ্চ বৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত এই মাহৰ অতিথি অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিষ্ণুজ্যোতি বুঢ়াগোহাঁই, চৰাইদেউ প্ৰেছ গিল্ডৰ উপদেষ্টা সঞ্জীৱ গগৈ, বৰহাট প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰ ভাজনী, সম্পাদক ৰুস্তম গগৈ। এই অনুষ্ঠানটিত বৰহাটৰ তিনিটাকৈ বাতৰি এজেন্সি ক্ৰমে গোলাপ গগৈ, সৌৰভ দে, ৰাজদীপ সোণোৱালক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ মথুৰাপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষক তথা প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰ। শিক্ষকতা কৰি মই বিদ্যালয়ত মুকলি উপস্থিত হয়তো আপোনালোকে আজিও মই এবছৰ হ'ল শিক্ষকৰ পৰা মই অব্যাহতি হোৱা কোনো এজন অফিচাৰে ক'ব পাৰিব মোক বিদ্যালয়ত কোনোবাই উপস্থিত নথকা যিমান দিনে মোৰ স্কুললৈ গৈছে সিমান দিনে মোক তেনেস্থলত গতিকে এই ধৰণে আগতো বহুত কাম হৈছে, বহুত তেনেকুৱা কৈছে আৰু মই এতিয়া চবৰে কথা কৈ দিব নোৱাৰোঁ। যিসকল ব্যক্তিয়ে এইখিনি মনোবৃত্তি লৈ পেলাই এনেকুৱা এটা কথা অৱগত কৰিছিল, সেইসকল ব্যক্তি অন্য দলৰ পৰা আহি এসপ্তাহ 4 দিনৰ ভিতৰতে তেনেকুৱা আপুনিহে দলকে এইখিনি এতিয়া এই দলটো উপকৃত কৰিব পাৰিছে। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে আজি আমাৰ সমাজখনো ভাল কাম কৰিব। চৰাইদেউৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।